हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल जयराज ब्लॉग आशा करूँ আপোনালোকে সবে ভালে আছে তো আপোনাৰ মাজলৈ এখন নতুন ভিডিঅ' দিবলৈ আহিছোঁ ভিডিঅ'খন তো কাইলৈ বিশ্বকৰ্মা পূজা আপোনালোকে সবে জানে তো আজি অলপ গাড়ীবোৰ সাৰ্ভিসিং কৰিব লাগিব সাৰ্ভিসিং কৰোঁ অলপ চেম্পু টেম্পু তেল চেল লগাই কিনে অলপ ভালকৈ ধুই ক্লিয়াৰ কৰি কিনে অলপ পূজা দিব লাগিব তো সেইকাৰণে সাৰ্ভিসিং কৰা ভিডিঅ'খন আপোনালোকৰ মাজলৈ দিবলৈ কাৰণে ওলাইছোঁ তো ভিডিঅ'খন আশা কৰিছোঁ সবে ভাল পাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো বলক এতিয়া ভিডিঅ'খন আৰম্ভ গাইছ পলম নকৰি সোনকালে আহি গ'লোঁ গাড়ীৰ ওচৰলৈ তো গাড়ীবোৰ চব মানে কাম চাম চলি আছে কাৰণে গোটেই একদম মানে লেতেৰা পেতেৰা হৈ কিনে পূৰা শেষ হৈ গৈছে তো সেই গাড়ীখন বহুত ক্লিন কৰিব লাগিব মানে এনেকুৱা ক্লিন কৰিব লাগিব পূৰা চিকচিকীয়া কৰিব লাগিব তো সেইকাৰণে আহিছোঁ গাড়ীৰ ওচৰলৈ তো বলক এতিয়া গাড়ী চাৰিবোৰ উল্টাই দিওঁ বহুত জাম লাগি আছে চাওক না পুৰা জাম লাগি আছে এইফালে পুৰা চেন চাপ পুৰা জাম লাগি আছে তো এইবোৰ পুৰা আজি চাফ কৰিব লাগিব মোটামুটি 2-3 ঘণ্টামান লাগি যাব প্লাষ্টিকবোৰ আঁতৰাই দিওঁ তো গাইছ চাওক না ইমান লেতেৰা হৈ আছে গাড়ীবোৰৰ কথা কি ক'ম আৰু মানে ক'বলৈ কোনো ভাষা নাই বহুত লেতেৰা হৈ আছে ধুবলৈ বহুত টাইম লাগিব ইয়াত চাওক না পূৰা পাত চাত পৰি মেলি শেষ তো এইখন ধুবলৈ বহুত কষ্ট হ'ব আৰু অকলে মই তো এইকাৰণে বহুত কষ্ট হ'ব গাইছ পূৰা ছাৰ্ভিচিং কৰি লওঁ তো ভিডিঅ'খন চাই থাকক এনলৈকে বহুত ক্লিন কৰি ল'ম আজি বহুত ক্লিন কৰি এনেকুৱাকৈ ক্লিন কৰিম মানে আপোনালোকে চাই কিনেই ক'ব যে না ঠিক আছে একদম বহুত ধুনীয়াকৈ চাফ কৰিছে বুলি তো ভিডিঅ'খন এনেলৈকে আমাৰ ধুনুবাৰ গাড়ী ধুই আছে পূৰা বাইকখন হোৱা নাইতো অঁ
তো গাইজ ভিডিঅ'খন আজিলৈ ইমানেই বিশ্বকৰ্মাৰ কাৰণে। তো ময়ো এতিয়া অলপ ফ্ৰেছ হৈ লওঁ। তো সেইকাৰণে এতিয়ালৈ বাই বাই। ভিডিঅ'খন যদি ভাল লাগে তো গাইজ মই আপোনালোক